কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল। এতিয়া ঘৰৰ পৰা বৰ্তমান ওলাই গৈ আছোঁ, সোণাপুৰ গৈ আছোঁ। 15 আগষ্ট আহিছে মাজত মাথো এটা দিন। সেইবাবে মোবিলটো পাল্টি কৰিলোঁ। এবাৰ তাৰমানে অলপ ঘূৰিবলৈ যাম বুলি ভাবিছোঁ আৰু কি হেৰি কৰোঁ চাই থাকক, ভিডিঅ'টো গম পাব ক'ত যাম। আৰু মুঠতে এতিয়া মেইন মোবিলটো পাল্টি কৰিম বুলি ভাবি আছিলোঁ। আজি কৰিলোঁ, গাড়ী থৈ দিছোঁ ইয়াত চাব পাৰে। এতিয়া লগ পাইছোঁ, মানে ৰাস্তা বেয়া, বহুত বোকা। যাব পাৰে মানে অহা যোৱা কৰি থাকিলে ৰাস্তা বেয়া হ'বতো। সেইবাবে ইয়াতে থৈছিলোঁ। এতিয়া মেইন মোবিলৰ কামটো কৰি আহোঁগৈ। মোবিলটো পাল্টি কৰি আছোঁ আৰু এতিয়া বৰ্তমান আছোঁ ঘৰত, সন্ধিয়া হৈ গ'ল আৰু এতিয়া গৈ আছোঁ চেকাটো হাৱা চেক কৰিব গৈ আছোঁ। সেইদিনাখন মোবিল পাল্টি কৰি আহিলোঁ, 2 দিনমান হৈ গ'ল। চেকাটো হাৱা চাৱা চেক কৰিলোঁ আৰু কালি 15 আগষ্ট আপোনালোকে সকলোৱে গমেই পাইছোঁ। এতিয়া অলপ আগত কামৰ পৰা আহি পালোঁ। আন্ধাৰ হৈ গ'ল। সেইবাবে আৰু পালোঁ আৰু এতিয়া কালিৰ কাৰণে হাৱাটো চেক কৰি লওঁ। আপোনালোকক বেক কৰি কালিৰ কাৰণে ৰেডি আৰু